lupen meaning ortho itong kasini yung depen apotsi ilitong karbiato napen inglong aratum ametang matsi labang suad den asuke apiput account ken project no det asu kang det ke ilitong det asu pen non autonomy avec pen kasi plan ya bangela hello autonomy avec emetanga ya kong avelo pulo tanke hala so jet kacaria ja kong ke matlong lo ke dampo labang ke state government along si dampo labang so ja kong bangke ili tuma ja kong ili tuma jet ja kong bang avedet adet avedet to pa ja kong avedet lalo na ke plan ni lúc lúcพอจะเป็นท่านก็ให้ที่เป็นนั่งเป็นลุงเกท่านเขาพิกลาดักกระสุนพิกลาอาจจะออโตโนมีกว่าลำเทบังเอตุงเกที่นี่เนี่ยเด็กอสมแบบนี้นอนออโตโนมีกุลเตกลางดักบังเกถ้าเราสิจุลpage 661มาจองมาลองkita balik bodi siksijul jokta Iwan wit ni kawan tu tidak. Kalau dak gitu, kopi Allah si kasilam ulma pun paragraf 20BA along the top lo. Kopi Allah si kasilam ulma. Tapi kopi Allah kasilam lo te gubernur Pankilo nang poma. Kalau dak tu paragraf 2 subparagraf 7 along tanah melon. Tapi tu ulah lahirui aron ke selam anke ajak kong ke non awejat toilet tu aron selam unkel nah hello dek polote emithan aron ke selam unangi lasi dek tu non dek kali dek popo itu aron ke selam unkel na ili tum adek ke pawedet dia phansi asam government atum ili tum han aron nang pasalam long ledet tiki Ilitum adet emithang adet dokok lute hala bamun atum pen ilitum si homan depo bamun atum ye pulo hala tum helo kang tuine bamun phakriya to ke pu hala tum helo kang tuine itum ke hala tum aking pak arum sidu hala dak ketok monus muriti long ketok lapen bhagavad gita long ketok Bhagavad Gita chapter 4 Sari Odhyay Bhagavad Gita Sari Odhyay Poth buli koi aru slok buli koi hetu slok 13 নম্বৰৰ শ্লোক তাত লিখা আছে পৃথিৱীৰ মানুহ মাজত মাত্ৰ শ্ৰেণী আছে জাতি নাই বুলি কৈছে এই শ্ৰেণী নম্বৰ 1 শ্ৰেণী ফাৰ্ষ্ট ক্লাছ শ্ৰেণীটো ব্ৰাহ্মণ বিলাক বামুণ বিলাক বুলি কৈছে এলো একো কৃষ্ণ ভগৱান কৃষ্ণই কৈছে এলো ভগৱদ গীতা 4 অধ্যায় 13 পদ তাত লিখা আছে যে বামুণ সকলে নম্বৰ 1 ওপৰতে আছে আৰু ক্ষত্ৰিয় সকলে নম্বৰ 2 আৰু নম্বৰ 3 টো বৈশ্যসকলে বুলি ক'লে এই যিটো বেহা বেপাৰ কৰে মাৰোৱাৰী বিলাক মেইনলি মাৰোৱাৰী আৰু বঙালী ভিতৰতো চাহা বিলাক চাহা সকলে বেপাৰ কৰে খুব চাহা সকলে আৰু আছে আৰু আমি গোটেইখিনিটো ক'বলৈ নোৱাৰো এতিয়া আৰু শূদ্ৰবিলাক এইটো তলত এইটো আটাইতকৈ নিম্ন জাতি বুলি কৈছে নিম্ন শ্ৰেণীত আছে এইটো শূদ্ৰবিলাক আৰু শূদ্ৰবিলাকটো কোন হয় বুলি মনুস্মৃতিতে আকৌ লিখা আছে মনুস্মৃতি আপোনালোকে এতিয়া কিতাপবোৰ মঙাব পাৰে আমাজনত
আমাজনত লৈ পেলাই আপোনালোকে মঙাব পাৰে সেই কিতাপৰ কভাৰতে একদম নম্বৰৰ ওপৰতে তাত লিখা আছে মনুস্মৃতি বুলি তাত লিখা আছে সেই তাতে লিখা আছে নক্সাটো দেখুৱাইছে যে বামুণসকলে ব্ৰহ্মাৰ মুখৰ পৰা ওলাইছে আৰু ক্ষত্ৰিয়সকলে বামুণৰ বাহুৰ পৰা ওলাইছে আৰু বৈশ্যসকলে বামুণসকলৰ পেটৰ পৰা ওলাইছে আৰু শূদ্ৰসকলে বামুণসকলৰ ভৰিৰ তলৰ পৰা ওলাইছে বুলি নক্সাও দেখুৱাইছে এনেকুৱা অৱস্থা যদি সেইটো হয় আৰু বিজেপিসকলে সেইটোৱে সঁচা বুলি কৈছে কাৰণ বিজেপিসকলে RSSৰ পৰাহে জন্ম হৈছে RSSৰ সকলৰ ইচ্ছামতে RSSৰ ডাইৰেকশ্যন মতে বিজেপিসকলে কাম কৰে আৰু RSSে কৈছে যে এই মনুস্মৃতিটো সঁচা কথা আৰু এইটোহে মানিব লাগে বুলি কৈছে তেতিয়াহ'লে যদি মানিব লাগে তেতিয়াহ'লে ভাৰতত মাত্ৰ ভাৰত জাতিসকলেহে চৰকাৰটো চলাব পাৰিব ভাৰতটো এটা জাতি হয় এইটো ট্ৰাইব হয় ভাৰতটো এটা ট্ৰাইব হয় ৰামৰ ককাই হয় ভাৰতটো এইটো ভাৰতটো এটা ট্ৰাইব হয় এই ভাৰতৰ পৰাহে এটা ট্ৰাইব হৈ আহিছে আৰু এই ভাৰত নামতে এই ভাৰত দেশটো ইণ্ডিয়াটো নামটো দি দিলে বামুণসকলে দিলে এৰিয়ানসকলে আৰ্যসকলে দিলে আৰ্যটো এটা জাতি হয় এই আৰ্যসকলে ইৰাণৰ পৰা আহিছে ইৰাণৰ পৰা তেওঁলোকৰ ভাই ককাইসকলে মুছলিম হয় বামুণসকলৰ ভাই ককাইসকলে মুছলিম হয় ইৰাণত ইয়াতহে হিন্দু হয় এতিয়া কথাটো হৈছে কিয় ইমানলৈকে কথাটো ক'বলগীয়া হৈছে আচল কথাটো তেতিয়াহ'লে এই মনুস্মৃতি মতে আমি শূদ্ৰসকলে মানুহৰ বামুণসকলৰ ভৰিৰ তলতে থাকিব লাগে যদি ভৰিৰ তলত থাকিব লাগে তেতিয়াহ'লে অটনমি কেনেকৈ থাকিব লাগিব অটনমিটো থাকিব নোৱাৰে এইটোহে আচল কথা অটনমি থাকিলেতো বামুণসকলৰ লগত সমান হৈ যাব নহয় সেইকাৰণেতো সমান হ'ব নোৱাৰে সেইকাৰণে আমাৰ অটনমাছ পাৱাৰটো উঠাই লৈ যাব লাগে বুলি এই বিজেপিসকলে কৈ আছে আৰু সেইটোহে চলাইছে এতিয়া এইটো চলাইছে আকৌ যেতিয়া ডেলিমিটেশ্যন কমিশ্যন আহিলে ডেলিমিটেশ্যন কমিশ্যনটো ইণ্ডিয়া গভৰ্ণমেণ্টহে বনাইছে আৰু এই ডেলিমিটেশ্যন কমিশ্যনটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকৰ মাজৰ পৰাহে এই ডিলিমিটেশ্যন কমিশ্যনটো বনালে ডিলিমিটেশ্যন কমিশ্যন বনাই আমাৰ MLA আৰু MP সমষ্টি কেনেকৈ কৰিব লাগে বুলি তেওঁলোকে আহি পেলাই কৰিছে যেতিয়া এইটো MLA আৰু MP সমষ্টি তেওঁলোকে ঠিক কৰিবলৈ আহিছিলে তেতিয়া আমি মেমৰেণ্ডাম দিছিলোঁ মিটিঙত বহুত কথাও ক'লোঁ যে আমাৰ কাৰ্বি আংলংটো অট'নমাছ হৈ থাকিব লাগিব আৰু যিমান আমি 15টা MLA সমষ্টি আমাক দিব লাগে বুলি আমি কৈছিলোঁ আৰু MP সমষ্টি ইয়াত কাৰ্বি আংলঙৰ কাৰণে এটা আৰু ডিমা হাছাওৰ কাৰণে এটা দিব লাগে বুলি আৰু ডিমা হাছাওৰ কাৰণে
MLA 3 জন কমচে কম লাগিব বুলি কৈছিলোঁ আৰু এই গোটেইখিনি অট'নমাছ হৈ থাকিব লাগিব 6 শিডিউল মতেহে কৰিব লাগে বুলি আমি ক'লোঁ আমৰি সমষ্টিটো আমাৰ মেমৰেণ্ডামত লিখা আছিল আমৰি সমষ্টি থাকিব লাগে বুলি কিন্তু যেতিয়া তেওঁলোকে আমৰি সমষ্টি বনালে আমৰি সমষ্টিটো একেবাৰে দীঘল কৰিছে একেবাৰে নেলি ওচৰৰ পৰা আৰম্ভ কৰি একদম সেই ককালৈকে এই আমৰেংলৈকে দীঘল এটা বনাইছে এদিন ফুৰিব নোৱাৰে এইটো এজন MLA তেওঁৰ সমষ্টি এদিন ফুৰিব নোৱাৰে কি হ'লেও এনেকুৱা ডাঙৰ দীঘল কৰিছে আমি কৈছিলোঁ ৰংখাং যদি বনাব আমি তাত 5টা সমষ্টি হ'ব লাগে বুলি ৱেষ্টাৰ্ণ ফালে 5টা সমষ্টি হ'ব লাগে বুলি আমি কৈছিলোঁ নামো দিছিলোঁ কিন্তু তেওঁলোকে মাত্ৰ 2টা দিলে আমৰি আৰু ৰংখাং যেতিয়া ৰংখাংটো সমষ্টি বনালে মাত্ৰ বঙালী আৰু বিহাৰীসকলে জিকিবলৈকে তেওঁলোকে সমষ্টিটো বনাই দিলে যেনেকৈ বনাইছে এইটো বঙালী নহ'লে বিহাৰী জিকিব সেইটো বুলি তেওঁলোকে বৈঠালাংছো আৰু আমৰেং অলপমান আমৰেং যি এৰিয়া বিহাৰীসকলে আছে সেইটো এৰিয়া লৈ পেলাই তেওঁলোকে এটা ৰংখাং সমষ্টি বনালে এইটো আমাৰ ট্ৰাইবেলসকলৰ সুবিধা কাৰণে নহয় নন ট্ৰাইবেলসকলৰ সুবিধা কাৰণেহে নন ট্ৰাইবেল মানে আমাৰ খিলঞ্জীয়া অসমীয়াও নহয় কাৰণ তাত খিলঞ্জীয়া অসমীয়া নাই খিলঞ্জীয়া অসমীয়াটো আমাৰ APHLC লগতে আছে আমি একেলগে ফাইট কৰি আছোঁ কাৰণ খিলঞ্জীয়া অসমীয়া সকলো তেওঁলোকৰ এতিয়া ডেঞ্জাৰাছ পজিশ্যনতে আছে সেইকাৰণে আমি একেলগে ফাইট কৰিম বুলি খিলঞ্জীয়া অসমীয়া আৰু আদিবাসীসকলৰ কাৰণে আমি একেলগে থাকিব লাগে বুলি আমি ক'লোঁ সেইকাৰণে যেতিয়া এই আমৰি সমষ্টি আৰু ৰংখাং সমষ্টি বনালে আমি কৈছিলোঁ চিধা কৈছিলোঁ লিখিছিলোঁ ডিবেট কৰিছিলোঁ গুৱাহাটীত যে আমৰি সমষ্টি আৰু ৰংখাং সমষ্টি বৰ্ডাৰটো বৈঠালাংছৰ পৰা আৰম্ভ কৰি এই খামদুলিলৈকে এই যিটো ৰাস্তা আছে এই মেইন ৰোড এইটোকে বৰ্ডাৰ হ'ব লাগে বুলি ক'লে এইটো যদি বৰ্ডাৰ হয় তেতিয়াহ'লে ৰংখাং সমষ্টিটো আমাৰ ট্ৰাইবেল মানুহবিলাকে ইলেকশ্যন উঠিব পাৰিব আৰু জিকিব পাৰিব কিন্তু এই ডিলিমিটেশ্যনটো RSS সকলে কৰিছে যেতিয়া তাৰমানে বামুণসকলে কৰিছে যেতিয়া তেওঁলোকে আমাক ডিফিট কৰিবলৈটোহে সমষ্টিটো বনালে আৰু এতিয়া একেই কথা হাওৰা ঘাটতো যিমান পাৰে আমাৰ বঙালীসকলক জিকাবলৈটোকে হাওৰা ঘাট সমষ্টি বনালে এতিয়া তেওঁলোকে জিকিব তেওঁলোকৰ উদ্দেশ্যটো এই বিজেপি উদ্দেশ্যটো হাওৰা ঘাট সমষ্টিটো তেওঁলোকে বিজেপি সকলে টিকেট দি দিব কংগ্ৰেছ সকলো দি দিব আমি জানো আৰু ঠিক নাই CPML সকলো দিব পাৰে তেওঁলোকে দিব পাৰে নন জনজাতিকে তেওঁলোকে জনজাতি কেণ্ডিডেটকে তেওঁলোকে টিকেট দিব হাওৰা ঘাটৰ কাৰণে বোকাজানতো জনজাতি সকলকে তেওঁলোকে টিকেট দিবলৈ সম্ভাৱনা আছে আৰু যদি নাই নিদিয়ে আমাৰ কাৰণে খুব ভাল কিন্তু আমি ভয় কৰোঁ তেওঁলোকে দিব এই MLA ইলেকশ্যনত আৰু ৰংখাং সমষ্টিত আমি ভয় কৰোঁ তাতো যদি নহয়তো ভাল কথা কিন্তু বিজেপি আৰু কংগ্ৰেছ CPIML সকলে তেওঁলোকে জনজাতিকে তাত টিকেট দিব তেওঁলোকে পাৰ্টি জিকিবলৈ আমাৰ ট্ৰাইবেলসকলৰ অসমীয়া খিলঞ্জীয়া আদিবাসীসকলে জিকিবলৈ নহয় তেওঁলোকৰ পাৰ্টি জিকিবলৈ সেই পাৰ্টিটো কোনে লিডাৰশ্বিপ আছে সেইটো আমিহে জানিব লাগিব এইটো বামুণসকলৰ ক্ষত্ৰিয়সকলৰ আৰু জনজাতিসকলৰ লিডাৰশ্বিপ সেইটো তেওঁলোকৰ ভালৰ কাৰণে
সেইকাৰণে এতিয়া আমাৰ এইটো এই অজনজাতিসকলক কাণ্ডিডেট বনাবলৈ সুবিধাৰ অৰ্থে তেওঁলোকে এতিয়া অট'নমাছ বুলি শব্দটো এই সমষ্টিৰ পৰা উঠাই দিছে। যদি অট'নমাছ নহয় তেতিয়াহ'লে অজনজাতিসকলে ইলেকশ্যন খেলিব পাৰিব আৰু তেওঁলোকে আমাৰ ওপৰত বহি থাকিব লাগিব। কাৰণ মনুস্মৃতিত লিখা আছে তেওঁলোকে আমাৰ ওপৰত বুলি কৈছে, আমিতো তেওঁলোকৰ ভৰিৰ তলত বুলি তাত লিখা আছে। সেইটো সম্পূৰ্ণ কৰিবলৈ কাৰণে ফুলফিল কৰিবলৈ এইটো সম্পূৰ্ণ কৰাটো নহয়, কি বুলি কয় এই লিখাটো এই মনুস্মৃতিটো সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ কাৰণে কমপ্লিট অপাৰেশ্যন কৰিবৰ কাৰণে তেওঁলোকে এই অট'নমাছ বুলি শব্দটো উঠাই লৈছে। এতিয়া এইটো মিছামিছি হাঁহিবলৈ কথা নহয়, এইটো বহুত চিৰিয়াছ। যেতিয়া এই অট'নমাছটো উঠাই দিব তেতিয়া আমি কোনো আইন আমি নিজে বনাব নোৱাৰিব, পঞ্চায়ত আইন মতেহে চলাব। আমাৰ যিটো চেয়াৰৱান কেব বুলি আছে কাৰ্বিসকলৰ পঞ্চায়ত সেইটো নাথাকিব। আমি অজনজাতিসকলৰ পঞ্চায়তহে ল'ব লাগিব। জনজাতিসকলৰ পঞ্চায়ত আমাক ল'ব নিদিব। কাৰণ কিয় জনজাতিসকলৰ পঞ্চায়ত কিয় ল'ব নোৱাৰে তেওঁলোকৰ মতে? কাৰণ আমি তেওঁলোকৰ ভৰিৰ তলতে আছো। কেনেকে আমাৰ নিজৰ পঞ্চায়ত থাকিব? এইটোহে অৰ্থটো। ভৰিৰ তলত থকা মানুহ, বামুণসকলৰ ভৰিৰ তলত থকা মানুহ তেওঁৰ নিজৰ ভিলেজ কাউন্সিল থাকিব পাৰিব নেকি? নহয়, এইটো কেতিয়াও নহয়। সেইটো সম্পূৰ্ণ কৰিবলৈ কমপ্লিট কৰিবলৈ এইটো তেওঁলোকে সেইটো লৈছে। আৰু এতিয়া ল' বনাব নিদিব। এই paragraph 2 subparagraph 7 এইটো কেতিয়াও নবনাব তেওঁলোকে। আৰু তাত বহুত এডুকেশ্যনৰ কাৰণে মাটি লেণ্ড ল' কাৰণে লেণ্ড ল' বনাবলৈ paragraph 3 মতে কৰিব লাগে, সেইটো নকৰিব। আৰু এডুকেশ্যনৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে PWD কাৰণে 30 ডিপাৰ্টমেণ্টৰ কাৰণে ল' বনাব লাগিছিল। সেই আইনটো কেতিয়াও বনাব নোৱাৰিব। কাৰণ আমাৰ বনাবলৈ অট'নমাছ পাৱাৰ আমাৰ লগত নাথাকিব। এইটোহে কথা। এতিয়া আমাক কৈছে নটিফিকেশ্যন হোৱা নাই বুলি কৈছে। আৰে নটিফিকেশ্যন আৰু ক'ত নহ'ব? ইলেকশ্যন কমিশ্যনে আইনে বনাই দিলে, ইলেকশ্যনটোকে পাতি দিলে অট'নমাছ নোহোৱাকৈ। আৰু কিবা আৰু এটা নটিফিকেশ্যন আৰু কিবা দৰকাৰ আছে নেকি? সেইটো তেওঁলোকে কি কয় এইটো কি কয় অসমীয়াত বিধিকাংলিম পোকে, অসমীয়াত লিখোকে বিধিকাংলিম আছে তেওঁলোকে। ওপৰেতো নেদেখুৱাই, ভিতৰে কৰিব এইটো আৰু কৰি আছে। আমাৰ CMEM সকলে নুবুজে এইবিলাক কথা। আমাৰ দৰসিং ৰংহাং MLA নুবুজে, আমাৰ বিদা সিং ইংলে এইটো নুবুজে, আমাৰ অমৰ সিং কিছু এইটো নুবুজে, আমাৰ কিবা আৰু কিবা আছে নুমল মমিন সেইটো নুবুজে এইবিলাক কথা। তেওঁলোকে এতিয়া MLA আছে আৰু কোনো ৰকম খাই থাকিব পাৰিলে ভাল, ইমানেহে তেওঁলোকে জানে। জাতিৰ কাৰণে তেওঁলোকে চিন্তা নাই। তেওঁলোকে মনুস্মৃতিত কি লিখিছে নহয় জানো, ভগৱত গীতাত কি লিখিছে সেইবিলাক একো কথা নাজানে তেওঁলোকে। আৰু বোধহয় কিতাপবিলাকো দেখাই নাই। কিন্তু আমাৰ বিজেপি আৰু RSS সেইটোহে কৰি আছে। RSS ক'ৰ পৰা হৈছে? মনুস্মৃতিৰ পৰা হৈছে। আৰু বিজেপি ক'ৰ পৰা হৈছে? বিজেপি RSSৰ পৰাহে হৈছে। তেতিয়াহ'লে মনুস্মৃতি আৰু ভগৱত গীতা ইমপ্লিমেণ্ট নকৰিবনে? তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে। এই যিটো অট'নমাছ বুলি শব্দ উঠাই দিছে, এইটো ইমপ্লিমেণ্টেশ্যন অফ মনুস্মৃতি এইটো আৰু ভগৱত গীতা একো কথা নাই। এইটো মানুহবিলাক ভাবিব পাৰে সেইটো হিন্দু শাস্ত্ৰ বুলি পেলাই।
আমি সকলো মানুহে নিজৰ জাতিৰ শাস্ত্ৰ থাকে আমি আমাৰ কাৰ্বিও নিজৰ শাস্ত্ৰ আছে আমাৰো শাস্ত্ৰ আছে লিখা নাই ইমানে লিখিব লাগে আমি লিখিলো কাৰ্বি নেম বুলি লিখা আছে এটি কিতাপ আমাৰ শাস্ত্ৰ এইটো কাৰ্বিসকলৰ শাস্ত্ৰ আমাৰ কাৰ্বিসকলৰ মতে আমি সকলোৱেই আমি ভগৱান আমিও সকলোৱেই কাৰ্বিসকলে ভগৱান আৰু যিমান ট্ৰাইবেল মানুহ আছে আমি সকলোৱেই ভগৱান বুলি আমি কওঁ আমাৰ নাগাসকলক বড়োসকলক